আৰম্ভ হ'ল 2022ৰ IPL আৰু এইবাৰ IPL বহুত ইন্টাৰেষ্টিং হ'ব কিয়নো এইবাৰ মেগা অকশ্যনত বহুত টকা দি পেনে এটা টিমে প্লেয়াৰ ক্ৰয় কৰিছে আৰু IPLৰ এবাৰ মেইন স্পন্সৰশ্বিপ হৈছে টাটা। আহক তেতিয়াহ'লে ভিডিঅ'টো অলপো দেৰি নকৰি প্লেয়াৰবোৰ কিমান দামত বিক্ৰী হৈ গ'ল টিমবোৰলৈ আহকচোন চাওঁ আজি। বন্ধুসকল, যদি IPLৰ আপুনি প্ৰত্যেকটো মুহূৰ্তৰ ইম্পৰ্টেণ্ট নিউজবোৰ শুনি থাকিব বিচাৰে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। মনীষ পাণ্ডে বেষ্ট প্ৰাইচ আছিল 1 crore আৰু ফাইনেল 4.60 crore বিক্ৰী হৈ গ'ল লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ টিমটোলৈ আৰু এইটো এটা নতুন টিম। ৱেষ্ট ইণ্ডিজ প্লেয়াৰ চিমৰন হেটমায়াৰ বেষ্ট প্ৰাইচ আছিল 1.50 crore আৰু ফাইনেল 8.50 crore বিক্ৰী হৈ গ'ল ৰাজস্থান ৰয়েলছলৈ। ৰবিন উথাপা বেষ্ট প্ৰাইচ আছিল 2.0 crore ফাইনেল 2.0 crore বিক্ৰী হৈ গ'ল CSK লৈ। জেছন ৰয় বেষ্ট প্ৰাইচ 2.0 crore ফাইনেল 2.0 crore বিক্ৰী হৈ গ'ল গুজৰাট টাইটেন্স লৈ। দেৱদত্ত পাৰ্টিকল বেষ্ট প্ৰাইচ 2.0 crore আৰু ফাইনেল 7.75 crores লৈ বিক্ৰী হৈ গ'ল ৰাজস্থান ৰয়েলছ লৈ। অলৰাউণ্ডাৰ ৱেষ্ট ইণ্ডিজৰ প্লেয়াৰ ব্ৰাভো বেষ্ট প্ৰাইচ আছিল 2.0 crore ফাইনেল 4.40 crore বিক্ৰী হৈ গ'ল CSK টিম লৈ। নীতিশ ৰাণা বেষ্ট প্ৰাইচ আছিল অনলি 1 crore বাট ফাইনেল প্ৰাইচ 8.0 crore লৈ বিক্ৰী হৈ গ'ল KKR টিম লৈ কলকাতা নাইট ৰাইডাৰ্ছ। ৱেষ্ট ইণ্ডিজ প্লেয়াৰ জেছন হোল্ডাৰ বেষ্ট প্ৰাইচ আছিল 1.50 crore 8.75 crore বিক্ৰী হৈ গ'ল LSG লৈ। দীপক হুড্ডা বেষ্ট প্ৰাইচ আছিল অনলি 75 lakhs বাট 5.75 crores বিক্ৰী হৈ গ'ল LSG টিমলৈ। কাগিশ্বৰ আবাদা বেষ্ট প্ৰাইচ আছিল 2.0 crore ফাইনেল 9.25 crores বিক্ৰী হৈ গ'ল পাঞ্জাৱ কিংছ লৈ। শিখৰ ধাৱন বেষ্ট প্ৰাইচ আছিল 2.0 crore ফাইনেল 8.25 crores বিক্ৰী হৈ গ'ল পাঞ্জাৱ কিংছ লৈ। ডেভিড ৱাৰ্নাৰ বেষ্ট প্ৰাইচ 2.0 crore ফাইনেল 6.25 crores বিক্ৰী হৈ গ'ল দিল্লী কেপিটেলছ লৈ। হৰ্ষদ পেটেলক RCB টিমে কিনিলে 10.75 crores। ৱাশ্বিংটন সুন্দৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে কিনিলে 8.75 crores। কুৰ্ণাল পাণ্ডেক লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ টিমে কিনিলে 8.25 crores। অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ মিচেল মাৰ্ছক কিনিলে দিল্লী কেপিটেলে 6.50 crores। ইণ্ডিয়ান প্লেয়াৰ ৰাইডু বেষ্ট প্ৰাইচ আছিল 2.0 crore ফাইনেল 6.75 crores বিক্ৰী হৈ গ'ল CSK টিম লৈ। ইণ্ডিয়ান প্লেয়াৰ দিনেশ কাৰ্তিক RCB টিমে কিনিলে 5.50 crores। জনি বেষ্ট্ৰ পাঞ্জাৱ কিংছে কিনিলে 6.75 crores। ৱেষ্ট ইণ্ডিজ প্লেয়াৰ নিকোলাছৰ বেষ্ট প্ৰাইচ আছিল 1.50 crore ফাইনেল 10.75 crores বিক্ৰী হৈ গ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদ টিমলৈ। ইণ্ডিয়ান বলাৰ টি নটৰাঞ্জন ছানৰাইজাৰ্ছ হায়দৰাবাদ টিমে কিনিলে 4.0 crores। ৱানিন্দু 10.75 crores বিক্ৰী হৈ গ'ল RCB টিমলৈ। ইণ্ডিয়ান বলাৰ দীপক চাহাৰৰ বেষ্ট প্ৰাইচ আছিল অনলি 2 crore কিন্তু ফাইনেল 14 crores বিক্ৰী হৈ গ'ল CSK টিমলৈ। ইণ্ডিয়ান বলাৰ প্ৰাসিদ কৃষ্ণাক কিনিলে ৰাজস্থান ৰয়েলছে 10 crores। ইণ্ডিয়ান ক্ৰিকেটাৰ ঈশান কিষাণ মুম্বাই ইণ্ডিয়ানছে কিনিলে 15.25 crores। তেওঁৰ বেষ্ট প্ৰাইচ আছিল অনলি 2 crores। ইংলেণ্ডৰ বলাৰ মাৰ্ক উড LSG টিমে কিনিলে 7.50 crores। তেওঁৰ বেষ্ট প্ৰাইচ আছিল 2 crore। নিউজিলেণ্ড প্লেয়াৰ লোকি ফেৰ্গুছনক গুজৰাট টাইটেন্সে কিনিলে 10 crores। অষ্ট্ৰেলিয়াৰ প্লেয়াৰ জোছ হেজেলৱৰ্ডক RCB টিমে কিনিলে 7.75 crores। ইণ্ডিয়ান বলাৰ ভুৱনেশ্বৰ কুমাৰক ছানৰাইজাৰ্ছ হায়দৰাবাদে কিনিলে 4.20 crores। বেষ্ট প্ৰাইচ আছিল অনলি 2 crore। দিল্লী কেপিটেলে শাৰ্দুল ঠাকুৰক 10.75 crores কিনিলে। বাংলাদেশৰ বলাৰ মুস্তাফিজুৰ ৰহমানৰ বেষ্ট প্ৰাইচ আছিল 2 crore ফাইনেল 2.0 crore বিক্ৰী হৈ গ'ল দিল্লী কেপিটেল লৈ। ইণ্ডিয়ান বলাৰ কুলদীপ য়াদৱক 2 crores কিনিলে দিল্লী কেপিটেলছে। অলৰাউণ্ডাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ আশ্বিনক ৰাজস্থান ৰয়েলছে কিনিলে 5.0 crores। অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ পেট কামিন্সক KKR টিমে কিনিলে 7.25 crores। নিউজিলেণ্ডৰ ফাষ্ট বলাৰ ট্ৰেণ্ট বল্ডক ৰাজস্থান ৰয়েলছে কিনিলে 8.0 crores। গুজৰাট টাইটেন্সে মহম্মদ ছামীক কিনিলে 6.25 crores। শ্ৰেয়াছ আয়াৰৰ বেষ্ট প্ৰাইচ আছিল 2 crore ফাইনেল 12.25 crores বিক্ৰী হৈ গ'ল কলকাতা নাইট ৰাইডাৰ্ছলৈ। আৰু এতিয়া আমাৰ অসমৰ প্লেয়াৰ ৰিয়ান পৰাগৰ অকশ্যনৰ কথা ক'বলৈ লৈছোঁ। ৰিয়ান পৰাগৰ বেষ্ট প্ৰাইচ আছিল অনলি 30 lakhs কিন্তু ফাইনেল 3.80 crores বিক্ৰী হৈ গ'ল ৰাজস্থান ৰয়েলছ টিমটোলৈ। ভাবক তেনেহ'লে এইটো এটা কিমান ডাঙৰ গেম, এটা টিমে কিমান টকা ইনভেষ্ট কৰে প্লেয়াৰ্ছসকলৰ ওপৰত। আজি ভিডিঅ'টো ইমানেই আছিল আৰু বন্ধুসকল IPL ৰিলেটেড যদি আপোনালোকে ইম্পৰ্টেণ্ট নিউজবোৰ শুনি থাকিব বিচাৰে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক।